যোৱা ৫-৬ তাৰিখে আমাৰ পৰিয়ালৰ এজন বৰ্তা ঢুকোৱাৰ ফলত পতা হৈছিল দহা কাজ। তো মই এটা দহাৰ ভিডিঅ' অলৰেডি আপলোড কৰিছোঁৱেই আৰু কাজৰ ভিডিঅ'টো সেইদিনাখনি দিবলৈ থাকি গৈছিল। ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এয়া দহা দিনাৰ ৰাতিৰ ভিডিঅ'। আমাৰ যিহেতু পিছদিনাখনি কাজ হয় আৰু কাজত বহুত ডাঙৰকৈ মানে একদম ভোজ পতা হয়, সেইকাৰণে গোটেই পৰিয়ালটোৰ বোৱাৰী ছোৱালী সকলোৱে মিলি লগতে আলহী অতিথি যিমান আছে সকলোৱে এয়া কাজৰ বাবে চব্জি কটাত লাগি আছে। আৰু ৰাতি মানে গোটেই কাম চলি আছে আৰু এইফালে আলু বইল কৰিছে দেখিছেনে, কাম কৰি থকা মানুহসকলক খুৱাবৰ বাবে। এইফালে চৌকা খন্দা হৈছে, মানে আমাৰ কাজৰ ভোজটো বহুত ডাঙৰকৈ পতা হয়। আৰু এয়া কাজৰ ৰাতিপুৱাৰ দৃশ্য। এইজন বৰ্তাৰ ওচৰত সেৱা লৈ সকলোৱে কাম কাজ আগবঢ়াইছে আৰু এইফালে ৰান্ধনীসকলেও আহি নিজৰ নিজৰ কামত ধৰিছে। ভোজ বনাবলৈ ষ্টাৰ্ট কৰিয়ে দিছে প্ৰায়। আনফালে আকৌ এয়া গোপিনীসকলে চাহৰ ব্যৱস্থা কৰিছে গোটেই ৰাইজৰ বাবে। আৰু এইফালে ভণ্টিও মোৰ অকণমান হেল্প কৰিছে দেখিছেনে। আৰু এয়া মা জেঠাই সকলোৱে মিলি মানে ভকতসকলক মাতি মাতি আনি এইফালে জলপানৰ ব্যৱস্থা কৰিছে। চিৰা দৈ মিঠৈৰে জলপান। ময়ো অকণমান মাহঁতৰ লগত এয়া সহায় কৰি দিলোঁ। আৰু এই আইতাকেইজনী দেখিছেনে, এই আইতাকেইজনী যে মোৰ আইতাৰ লগৰ আইতা, গম পায়নে, ইমান মনত পৰে আইতাকেইজনীক দেখিলে মোৰ নিজৰ আইতালৈ। আহক এতিয়া ৰান্ধনীশাললৈ যাওঁ, কি কি যোগাৰ হৈছে তাকে চাবলৈ। এয়া দেখিছেনে মাছৰ আঞ্জা উতলি আছে, আলু বিলাহী মটৰেৰে বনোৱা। লগতে এয়া কৰি আছে মাছ ফ্ৰাই আৰু এখন হ'ল মুড়ি ঘণ্টৰ চব্জি। আৰু এয়া কাটি ৰখা হৈছে মিক্স ভেজৰ কাৰণে। এয়া মাটি দাইল, এয়া মচুৰ দাইল। গোটেই কেইজন ৰান্ধনীয়ে একদম আশ্ৰাসেৰে ভক্তিৰে বনাই আছে ভকতসকলৰ বাবে। আৰু গোটেই কেইজন কিন্তু আমাৰ বৰ্তাই হয়। প্ৰথমতে সমাজ বহিলে, প্ৰসাদ খালোঁ, তাৰপিছত এয়া দেখিছেনে গায়ন বায়নৰ যোৰা উঠিছে। ইয়াৰ পাছতে আমাৰ ভোজ খাবলৈ হৈ যাব আৰু মানে সমাজখন শেষ হ'ব। আৰু এয়া ভোজৰ বাবে সকলো ৰেডি হৈছে, বহিছে এইফালে ভকতসকল আৰু এইফালে আকৌ আলহী অতিথিখিনিক মাতি অনা হৈছে ভাত খাবৰ বাবে, যাতে সোনকালে খাব পাৰে সকলোৱে। আৰু ময়ো অকণমান এয়া বিলোৱা কলোৱাত লাগি দিছোঁ, কাৰণ এইখিনি যিহেতু ভকত নহয় আলহী হয়। আৰু একেবাৰে শেষত আমিয়ে খালোঁ। বাকী ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। আহিলোঁ।